বহাগ মাথো এটি ঋতু নহয় নহয় এটি মাহ এই অসমীয়া গণজীৱনৰ আয়ুৰেখা সকল কেনে আছে ৱেলকাম টু মাই ইউটিউব চেনেল আজি মই আপোনালোকক মোৰ বাগিচাখনত বসন্ত ঋতুত যি পৰিৱৰ্তন দেখা গৈছে তাকে দেখাবলৈ লৈছোঁ বসন্ত ঋতুৰ আগমনৰ লগে লগে মোৰ সৰু বাগিচাখনতো ফুলবোৰ ধুনীয়াকৈ ফুলিছে দেখিছে আপোনালোকে এয়া তামোল গছত কেইজোপামান কপৌ ফুল ৰুইছিলোঁ কিন্তু তাৰে দুজোপা হ'ল আৰু ইয়াত এজোপাত লাগিছে 3 পাহ আৰু ওপৰত দুপাত লাগিছে 2 পাহ কপৌ ফুল ইমান ধুনীয়া দেখি সঁচাকৈ কপৌ ফুল ফুলাৰ বতৰ হৈছে পাহাৰ বগাই কপৌ ফুল মই আনিছোঁ এতিয়া পাহাৰ বগাব নালাগে বাৰু মোৰ তামোল গছজোপাতে কপৌ ফুল লাগিছে ইয়াতে ছিঙি ল'লে হ'ব আৰু এয়া চব কিমান ধুনীয়াকৈ ফুলিছে মোৰ ফুলৰ এইখন ফুলেৰে বহুত পৰিছে হালধীয়া চাৰিওফালে হালধীয়া কৰি বিৰণি জুৰিছে আকাশৰ গুমগুমনি লগতে আকাশখনেও গুমগুমাই আছে আজি এদিন ধৰি বৰষুণ দি আছে আজিহে বতৰ অলপ মুকলি কৰিছে মোৰ ফুলনিখনৰ গোলাপবোৰেও গোলপীয়া ৰঙৰে নিজকে সজাই হাঁহ কুকুৰা থাকে আমাৰ ঘৰত আকৌ শালিকা আছে খাই আহ এয়া তাইক বিস্কুট দিছিলোঁ যে সেই বিস্কুটখিনিয়ে তাই খাব আহিছে আকৌ লগ পাম এটি নতুন ব্লগেৰে আজি ইমানতে সামৰণি মাৰিলোঁ যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই